এভৰিৱান পাহিজ ব্লগ অন্যটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে হাঁহি আছে আৰু সুস্থ আছে আৰু ঘৰতে আছে ময়ো ঘৰতে আছোঁ আৰু হাজবেণ্ড ডিউটিলৈ গ'ল ব্ৰেকফাষ্ট কৰিলোঁ গা পা ধুলোঁ তাৰ পাছত ভাবিলোঁ দিনৰ দিনটো কি কৰোঁ কি নাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তেনেহ'লে দেৰি নকৰি বলকচোন ব্লগটো ষ্টাৰ্ট কৰোঁ বতৰ দেখুৱাইছোঁ বৰষুণ বহুত বৰষুণ দিছে আৰু এই দুজোপা ইনডোৰ প্লাণ্ট মই বৰষুণত এনেদৰে তিতিব দিছোঁ চ' ভাল হৈ থাকে সেইটো কাৰণে বৰষুণত মই এনেদৰে বাহিৰত উলিয়াই দিছোঁ ইনডোৰ প্লাণ্ট আৰু তাহাঁতক অলপ বৰষুণত পানী দিলে ভালো যিহেতু আমি সদায় নৰ্মেলি যোনখিনি আমি পানী দি থাকোঁ সেইখিনি পানীতকৈ বৰষুণত পানী দিলে বহুতে ভাল চ' সেইটো কাৰণে ভাবিলোঁ তাহাঁতক আজি বাহিৰতে থওঁ বুলি চ' আজি বৰষুণ বতৰ বহুতে বেয়া চ' বলক তেনেহ'লে কি কৰোঁ কি নাই আপোনালোকক দেখুৱাই থাকিম জানে ডিউটি যোৱা আগতে কেইটামান বজাৰ কৰি আনিলে মোৰ কাৰণে আজি মই তেওঁক এনেকুৱা গ্ৰীণ শাক লৈ আহিব কৈছিলোঁ চ' খুতৰা শাক লৈ আনিলে তিয়ঁহ সেইবোৰ লৈ আহিছে আৰু এয়া বিস্কিটছ আনিছে মিক্সাৰ মোৰ ফেভৰেট এইবোৰ চব মোৰ ফেভৰেট বিস্কিটছ হয় আৰু এনেকুৱা টাইপৰ বিগ ফাৰ্মৰ চিৰা পেকেটছ মোৰ অল টাইম ফেভৰেট হয় মই বহুত ভাল পাওঁ খাই আৰু এয়া চুইচ ৰোল এয়া বিস্কিটছ এইবোৰ আনিছে আৰু চ' কাপোৰখিনি মই মেচিনত দিলোঁ যিহেতু আজি বহুতে ঠাণ্ডা বতৰ আৰু বৰষুণ বতৰত মই এনেদৰে মেচিনতে দি দিওঁ আৰু কাপোৰ কাৰণ এনেকৈ ধুলেতো নুশুকায় চ' কাপোৰখিনি এতিয়া দি থৈছোঁ আৰু ভাবিছোঁ ৰুমটো চাফা কৰোঁ বুলি অলপ পাছত আপোনালোকক লগ পাই আছোঁ ফ্ৰেণ্ডছ মই এতিয়া মোৰ ছেকেণ্ড ট্ৰিপ চাহ খাই আছোঁ আৰু এয়া এনেকুৱা টাইমটোত মোক ছেকেণ্ড ট্ৰিপ চাহ ৰেগুলাৰ লাগে মানে মই কি ক'ম আৰু আপোনালোকক মোৰ চাহ খাই ইমানেই ভাল লাগে নহয় যিকোনো সময়ত আপোনালোকে মানে মোক দিলে মই খাই দিম মানে তেনেকুৱা টাইপৰ মানে মই ইমানেই ভাল পাওঁ খাই চাহ আৰু যিহেতু ঠাণ্ডা বতৰ হৈছে আজি সেইটো কাৰণেতো আৰুৱে খাওঁ লাগিয়ে থাকে কেতিয়া চাহ খাম তেনেকুৱা লাগে আৰু এতিয়া মই সেইটো কাৰণে চাহ খাইছোঁ আৰু লগতে খাইছোঁ চুইচ ৰোল এটুকুৰা চ' মই চাহ খাই লওঁ তাৰপাছত আপোনালোকক লগ পাইছোঁ অলপ মই চাহ খাই ভিডিঅ' চাওঁ ইউটিউবৰ ভিডিঅ'বোৰ মই চাই বহুত ভাল পাওঁ চ' এইটো কাৰণে মোৰ ফেভৰেট কিছুমান আছে চ' এইটো কাৰণে মই চাহ খাই ভিডিঅ' চাই লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ আজি ভাবিছোঁ অলপ ওলাই যাম বুলি আৰু হাজবেণ্ডে মোক ফোন কৰি কিনি ক'লে যে তেওঁ আজি হাফ ছুটি লৈ আহিব মানে সোনকালে আহিম বুলি কৈছে তেওঁ আজি আৰু বহুত দিন মই ক'তো ওলাই যোৱাও নাই চ' সেইটো কাৰণে ভাবিছোঁ আমি দুইজনে অকণমান ওলাই যাওঁ বুলি কাৰণ যিহেতু এক সপ্তাহ ধৰি মই ক'তোৱে ওলা নাই গেটৰ বাহিৰে হোৱা নাই মানে অকল ঘৰৰ ভিতৰতে সোমাই আছোঁ চ' সেইটো কাৰণে ভাবিছোঁ অলপ ওলাই যাওঁ বুলি আৰু জানেনে যোৱাকালিৰ পৰা গোটেই গভৰ্ণমেণ্টৰ যি ছাৰ্ভিচ আছে চব বন্ধ কৰি দিছে কিন্তু আমাৰ মিষ্টাৰ বেংক কেতিয়াও বন্ধ নহয় জানেনে যেনেকুৱা পৰিস্থিতিত অলপ বেংক খোলা থাকে কিন্তু চ' এইটো কাৰণে তেওঁ হাফ ছুটি লৈ আহিব আৰু তেতিয়া আমি অলপ ওলাই যাম আৰু ফ্ৰেণ্ডছ এতিয়া মই মুখত ফেচ পেক লগাই আহিছোঁ আৰু চুলিত নালাগিবলৈ এটা কেপ লগাই লৈছোঁ আৰু ফেচ পেকটো বহুতেই ভাল হয় স্কিনৰ কাৰণে আপোনালোকক মই আগতে দিছোঁ ভিডিঅ'ত চ' এইটো কাৰণে মই লগাই লৈছোঁ আৰু বেছিকৈ কথা পাতিব নোৱাৰোঁ আৰু মোক যে একেবাৰে ভুতুনি নিচিনা দেখাইছে ন এনেকুৱা টাইপৰ ফেচত ভুতুনি নিচিনাই লাগে দেখিবলৈ তাৰপাছত মই এতিয়া গা পা ধুই তাৰপাছত আপোনালোকক লগ পাই আছোঁ চ' ফ্ৰেণ্ডছ মই গা পা ধুই মেলি আহিলোঁ আৰু এতিয়া মই লগাম মামা আৰ্থৰ
মামাআৰ্থৰ ভিটামিন চি ফেচ মিল্ক ময়শ্চাৰাইজাৰ হয় অল টাইপ স্কিনৰ কাৰণে হয় বহুত ভাল হয় আৰু যেহেতু আপোনালোকে জানে মামাআৰ্থৰ প্ৰডাক্টবোৰ ডাৰ্মাটলজিক্যাল টেষ্টেড পেৰাবিন এণ্ড সিলিকন ফ্ৰী আৰু অল স্কিন টাইপছৰ মেন ওমেন দুইজনে লগাব পাৰে আৰু মামাআৰ্থৰ প্ৰডাক্টবোৰ আমাৰ স্কিনৰ কাৰণে বহুতেই ছেফ হয় সো মই 2 দিনমানৰ পৰা ইউজ কৰি আছো বহুতেই ভাল হয় ময়শ্চাৰাইজাৰটো সো মই এনেদৰে ডট দি ল'ম বহুত সফট লাগে স্কিনখন বহুত ভাল হয় ময়শ্চাৰাইজাৰটো ভিটামিন সি আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল হয় আৰু লগতে পিচ আছে সো এয়া বহুত সফট হয় স্কিনখন আৰু বহুত ভাল লাগে আৰু ফ্ৰেছ লাগে সো আপোনালোকে এনেকুৱা এটা ফেচ ময়শ্চাৰাইজাৰ নিশ্চয় পাৰচেজ কৰিব পাৰে আৰু লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম Hello everyone আহি পোৱা হ'ল অলপ দেৰি আৰু আহি পাই মেলি গা ধুলো ফ্ৰেছ হ'লো আৰু যিটো কামৰ কাৰণে গৈছিলোঁ আপোনালোকক মই আন এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই সেইটো কথা আজি নকওঁ আজি আপোনালোকক অকণমান চিক্ৰেটত থৈছোঁ আৰু কথাষাৰ আৰু সেয়া আৰু এতিয়া মই চাহ একাপ বনাই ল'লোঁ আৰু এতিয়া অলপ বাহিৰত খোজ কাঢ়োঁ বুলি ভাবিছোঁ যিহেতু আজি ৱেডাৰটো বহুতেই ধুনীয়া দেখিছে ইমান ধুনীয়া ৱেডাৰ ন সেইটো কাৰণে আৰু এওঁ মানে জানে বাহিৰত বহি আছে তুমি খোজ নাকাঢ়া কিয় ঠাণ্ডা লাগিব টি চাৰ্ট এটা পিন্ধি লোৱা আমাৰ এই বাউণ্ডেৰীখন বহুত ডাঙৰ হয় ভাত খাই খোজ কাঢ়িলে পুৰা হজম হৈ যায় ন মানে ৰাস্তা ফালে খোজ কাঢ়িলে ভাল লাগে সো আমি অলপ 3-4 পাকমান খোজ কাঢ়ি লওঁ তাৰ পাছত আপোনালোকক লগ পাই আছোঁ প্ৰথমতে এখন পেন মই মিডিয়াম ফ্লেমত দি থৈছোঁ অকণমান গৰম হ'ব দিম কেৰাহীখন চিকেন মই এইখিনি চিকেন একেবাৰে কম লৈছোঁ মই এজনৰ কাৰণে সো এতিয়া মই চিকেনখিনি দি ল'ম আৰু চিকেন বহুতেই টেষ্টি লাগে খাই পিনি আপোনালোকে ঘৰত বনাব আৰু খাই চাব বহুতেই টেষ্টি লাগে ব্ৰইলাৰ চিকেনটো এনেই নৰ্মেলি মছলা দি বনোৱাতকৈ বইল কৰি বনাই খালে বেছিয়ে টেষ্টি লাগে বইলিং চিকেন খাই বেছিয়ে টেষ্টি লাগে আৰু এতিয়া মই দি ল'ম এটা কাটি লোৱা পিঁয়াজ আৰু তাৰ পাছত মই দি লৈছোঁ 2টা জলকীয়া আৰু ইয়াত কোনো মই তেল ব্যৱহাৰ কৰা নাই দি ল'ম আৰু ঢাকোনখন মই আৰম্ভ কৰিছে এনেদৰে বনাই খাই চাব একেবাৰে সহজ আৰু খাবও বহুত এতিয়া মই ঢাকোনখন দিয়ে থৈছোঁ 1 মিনিটৰ কাৰণে মই ঢাকোনখন দি থ'ম এনেদৰে সোৱাদ অনুসৰি নিমখ দি ল'ম আকৌ এনেদৰে লৰাই থাকি মাংসখিনি আকৌ 1 মিনিটৰ কাৰণে দি থ'ম দি জালুকৰ গুড়ি মই আধা চামুচ লৈছোঁ এইটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে মোৰ জালুক খাই বহুতেই ভাল লাগে জালুক দিয়া বইল চিকেন সো মই এইটো কাৰণে দি লৈছোঁ চিকেনখিনি ৰং সলনি হ'ব ধৰিছে আৰু এতিয়া মই দি ল'ম আধা কাপ পানী ঠাণ্ডা পানী চিকেনৰ ৰং সলনি হৈছে আৰু তেনে অৱস্থাত আপোনালোকে পানী দিব গোন্ধটোৰ কাৰণে দি থ'ম এতিয়া আৰু মিক্স কৰি ল'ম আৰু ঢাকোনখন 1 মিনিটৰ কাৰণে দি অফ কৰি দিম চিকেনখিনি অলমষ্ট ৰেডি হৈ গ'ল আৰু এনেদৰে বনাই খাই চাব বহুতেই সোৱাদ হয় খাবলৈ
আৰু এয়া আমাৰ চিকেন বইল বনি ৰেডি হৈ গ'ল এনেদৰে বনাই খাই চাব আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি আই হোপ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল কিমান কি দেখুৱাব পাৰিলোঁ নাজানো কিন্তু দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই দিনৰ দিনটো কি কৰিছোঁ কি নাই চ' আন এটি ভিডিঅ'লৈ অতি সোনকালে লগ পাই আছোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আন এটি ভিডিঅ'লৈ অতি সোনকালে লগ পাই আছোঁ আজিলৈ বাই বাই